हेलो गुड मर्निंग नमस्कार आखो এটা নতুন ব্লগৰ হৈতে মই নন্দিনী আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো বহুত দিন একো দিয়া হোৱা নাই ভাবিলো আজি 31 ডিসেম্বৰ তাৰ পৰা কাইলৈৰ পৰা 2022 চন আৰম্ভ হ'ব নতুন বছৰ নতুন দিন কেৱল মাত্ৰ তাৰিখ আৰু চন হলনি হ'ব আমি মানুহবোৰ সদায় একে থাকিম সকলোৰে লগত ভাল হওক নতুন বছৰ ভালদৰে উদযাপন কৰক আপোনালোকে ভালদৰে থাকক সুখেৰে থাকক হেতুকে বিচাৰিম আৰু একো মহামাৰী নিবিচাৰো দিনবোৰ সুখৰ হওক হেতুকে কামনা কৰিছো ভাবিলো এটা আজি ব্লগ ষ্টাৰ্ট কৰো সৰু অকমানি ব্লগ আৰু বছৰৰ শেষৰটো ব্লগ হিচাপে আজি কিবা কিবি কৰিম চাগে কি কৰো মই একো প্ল্যান নাই কি কৰিম আপোনালোককো দেখাই যাম শেয়াৰ কৰিম আজি ঘৰত মই ভাইটি আৰু পিতাদো আছো কি কৰো নাজানো মুঠতে মই এতিয়া ৰাতিপুৱা কেটা বাজিছে ৰাতিপুৱা বাজিছে 11টা এতিয়া ভাত বনাব লাগিব ভাতকিটা ৰান্ধি পেলাই লাহে লাহে দেখাই থাকিম কি কৰো যেহেতু আজি মা নাই মা গৈছে হৰুবা ঘৰলৈ থাকিব চাগে তেওঁ মই আজি ভাত ৰান্ধিব লাগিব ঘৰত কাম কৰিব লাগিব কামো কৰিলো অলপ এতিয়া বনাম ভাত কি ৰান্ধো নাজানো মাছ আছে কি ৰান্ধি হোৱাৰ পিছতে আপোনালোকক দেখাম যে এইকেইটা ৰান্ধিলো তেতিয়া হলে আপোনালোকে চাই থাকক হে আৰু ভাত ৰান্ধিবলৈ যোৱাৰ আগতে কিছুমান কথা কৈ লওঁ মানে মোৰ নিজৰ মনৰ ভাৱ মই ইউটিউবত সঘন ভিডিঅ' দিলেও আগতে দিছিলো মই যেতিয়া লকডাউনৰ পাছতে খুলিছিলো চেনেলটো তেতিয়া দিছিলো সপ্তাহত 2-3টা ভিডিঅ' দি দিওঁ কিন্তু লাহে লাহে মোৰ ভিডিঅ' দিয়াতে কমি গ'ল মানে মোৰ কলেজে যাব লগা থাকে আৰু সেই কাৰণ আছে সৰু সুৰা সময় নাপাওঁ এডিট কৰিব লাগে কিবা কিবি ধেৰ থাকে আজি 2021ৰ শেষৰটো দিন বুলি মই ভিডিঅ' দিছো ব্লগ দিছো মানে বহুতে ব্লগ দিয়ে তাৰ পাছত এনেকুৱা দেখো দেই কমেন্ট আহে ব্লগ হে দিনটোনো কিনো কৰে হেবকে দেখাই থাকে কেলেনো চাম তেনেকুৱা কিছুমান কথা থাকে তাত একো নাই কিছুমানে ভাল পালে চাব কিছুমানে ভাল পালে নাচাব কথা হিমানেই তাত মানে কাকো মানে আমি কাৰোবাৰ দুৰ্বলতাটো উলিয়াই পেলাই কাকো মানে হাৰ্ট কৰাৰ আমাৰ অধিকাৰ নাই তেওঁলোকে সময়টো অতিবাহিত কৰিছে দিছে তাত আপোনালোকে চালে চাব নাচালে নাই হিমানেই কথা বেছি ভাবিবলগীয়া তাত একো নাই হেতু হিচাপত 2021ৰ শেষৰটো ভিডিঅ' হিচাপে মই আজি ব্লগটো দিলো ব্লগটো চালে আপোনালোকে গম পাব একো বিশেষ নাই ইয়াত সময়খিনি মই আজি দিনটো কেনেকৈ পাৰ কৰিলো মা নাই ঘৰত ভাইটি মই পিতাদো আছো কেনেকেনো সময়খিনি পাৰ কৰিলো সেইখিনিকে ধৰি থওঁ আৰু মোৰ এটা অভ্যাস মানে মোৰ দৰে বহুতৰ অভ্যাস সময়খিনি মানে মই ধৰি ৰাখি বেছি ভাল পাওঁ মই মেমৰি ক্ৰিয়েট কৰি বেছি ভাল পাওঁ পাছত যি হয় নাজানো হেতু 2021ৰ আজি শেষৰটো ভিডিঅ' হিচাপে কলো আকৌ হয়তো 22 চন 2022 আহিব হয়তো মোৰ ঠিকনা বেলেগ হ'ব আগতেও কৈছো ঠিকনা বেলেগ হ'ব নতুন নতুন মানুহ লগ পাম নতুন অভিজ্ঞতা হ'ব এখন ডাঙৰ সমাজ দেখিম হেতু মই লাহে লাহে কম মই কি কৰিম কি কৰিবলৈ গৈ আছো সব একেই নাথাকে ন সবৰে দিনবোৰ সমানে কাহানিও নাযায় কাহানিও সবৰ লগতে ভালো নহয় বেয়াও হ'ব লাগে কেতিয়াবা হেতুৱে আৰু কথাখিনি ক'বলগীয়া আছে আৰু ঢেৰ কথা ক'বলগীয়া আছে মই লাহে লাহে কৈ থাকিম ব্লগৰ মাজে মাজে কৈ থাকিম এনেকৈ সময়বোৰ ধৰি ৰাখিব বিচাৰো ধৰি ৰাখিছো যিমান পাৰো 2022 চনটো ভাল হওক সবৰে হেতুকে বিচাৰিম হে এতিয়া মোক ভাত বনাবলৈ যাব লাগে বাই বাই লাহে লাহে লগ পাই আছো এতিয়া মই ভাত ৰান্ধিম সমুৱাই থৈ দিম মাছ আছে দাইল ভাত আৰু মাছে শাকে বনাম চাটনি বনাম ইনো মানুহ তিনটাহে খাম হে আৰু তাৰ পাছত বহুত দিন মই কথা নকৈ কেমেৰা ফ্ৰেন্ডলি নোহোৱা হৈ গ'ল একেবাৰে এতিয়া মানে মই বহুত দিনৰ মূৰত ব্লগ বনাইছো ন সেইকাৰণে এতিয়া কথাবোৰ কলত মানে মই লাগি ধৰিছো হেতু বেছি জমনি হৈছে এতিয়া মানে মই বনাই আছো ভাত ৰান্ধি আছো আসলে ভাত বনাই আছো নহয় ভাত ৰান্ধি আছো তা হ'ব আৰু লাহেকে তাৰ পাছত এতিয়াতো 2000 কাইলৈৰ পৰা 2022 চন নতুন তাৰিখ নতুন বছৰ নতুন দিন 2022 চনটো 21 হে কিবা কিবি হল সকলোৰে লগত হয় তিতা মিঠা অভিজ্ঞতা সকলোৰে লগতে থাকে প্ৰতিটো দিনেই আমাৰ বাবে যেহেতু নতুন 2022 চনটো আশা কৰো ভাল হ'ব মোৰ ঠিকনা হয়তো বেলেগ হ'ব নতুন মানুহ লগ পাম নতুন কিবা কিবি হ'ব চাগে তথাপিও ভিডিঅ'বোৰ বনাই থাকিম এনেকৈ আৰু ধুমকেতু নিচিনাকৈ ঘপককৈ ওলামহি ব্লগ বনাম আজি যেহেতু একো প্ল্যান কৰা নাছিলো প্ল্যান নকৰাকৈ ব্লগ বনাইছো তেনেকৈ আৰম্ভ কৰিম চাগে 2022 চনটো তিতা মিঠা অভিজ্ঞতা হৈ থাকিব আপোনালোকো চাই থাকিব যেহেতু মই ভাত আৰু দাইল পেট থৈ আহিছো ভাবিছো এখন ৰ'দে ধৰিছে ভাবিছো এখন শুকান চব্জি বনাও
পিতাদৰে খেতি কৰি থৈছে বাম খেতি আমাৰ প্ৰতি বছৰে কৰে মই অকণমানকৈ দেখাই দিওঁ যিহেতু মোৰ দাইল আৰু ভাত পাতি থৈছোঁ কোনটো সময়ত হুইচেল মাৰে নাজানো অকণমানকৈ আৰু দেখাই দিওঁ কি কৰিছে এয়া লাই শাক তাৰপাছত এয়া ধনিয়া এয়া পিঁয়াজ পাত পালেং শাক এয়া বিলাহী কণ বিলাহী এয়া ওলকবি এয়া বেঙেনা খাব হোৱা নাই বাৰু এয়া ফ্ৰেঞ্চবিন এয়া পিতাদৰ বাৰী আৰু এখন ইফালে বাৰী আছে মানে পুখুৰী এটাৰ ছাইডত আমাৰ বাৰী এখন আছে তাতো কিবা কিবি খেতি কৰি থৈছে মই এতিয়া তালৈ নাযাওঁগৈ মোৰ কুকাৰে হুইচেল মাৰিব এতিয়া মই এতিয়া ভাজি বনাম ওলকবি আৰু ফ্ৰেঞ্চবিন শুকান ভাজি বনাম সেই ওলকবিকেইটা লৈ সোনকালে মই পাকঘৰলৈ যাওঁ ওলকবি ভাজি বনাম তাৰপিছত দাইল আৰু ভাত হ'বই হ'ল আৰু এতিয়া মুঠতে সোনকালে বনাই মেলি আজৰি হ'ব লাগে মোৰ হুইচেল মাৰিছে পিতাদৰে ভাত বাঢ়ি ল'লোঁ মানে ঘৰৰ মুৰব্বীজনলৈ আগতে বাঢ়ি ল'লোঁ তাৰপিছত এতিয়া আমি লাহেকৈ খাম আৰু ভাইটিয়ে মই তেওঁ খাই লওক ডাইৰেক্টকৈ জুতি বুলি ঢেৰ ওলালে পিটিকা ভাজি কিবা কিবি ঢেৰ কৰা হ'ল তাৰপিছত খাই বৈ ধুনীয়াকৈ আজৰি হৈ পেলাই আকৌ লগ পাম ভাত পানী খাই আজৰি হ'লোঁ এতিয়া ভিতৰত ইমান আছিলোঁ ঠাণ্ডা লাগি গ'লগৈ এতিয়া বাহিৰলৈ ৰ'দ ল'বলৈ আহিছোঁ বাৰীলৈ ৰ'দ ল'বলৈ আহিছোঁ ইমান ধুনীয়াকৈ ৰ'দ পৰি থাকে আমাৰ এইবুলি বিলাতী পুখুৰী দিব লাগিছে এইবাৰ নহয় মানে যোৱা বছৰ তাৰ আগবছৰৰ পৰা লাগিছে এতিয়া মই একদম আজৰি হ'লোঁ এতিয়া বাজিছে 3টা মই চাগে এতিয়া অকণমান দেৰি শুম তাৰপিছত ৰাতিকৈ ভাইটিয়ে মই অলপ জুই সেকিম তাৰপিছত খুৰীহঁতৰ ঘৰত আজি অকণমানিটো বাৰ্থডে তাহাঁতৰ ঘৰলৈ মাতিছে ভাত খোৱাকৈ তাহাঁতৰ ঘৰত ভাত খাবলৈ যাম ৰাতি কি কৰোঁ নাজানো কিবা এটা কৰিব লাগিব 12মান বজালৈকে হয়তো সাৰে থাকিম হেপী নিউ ইয়েৰ চবকে উইচ কৰিবলৈ লাগিব তেনেকৈ হৈ থাকিব আৰু আপোনালোকক একেবাৰে ৰাতি লগ পাম এই আমাৰ পিতাদৰ পচলি ভাবিছিলোঁ হোৱাৰ নহ'লে হৈছে হেৰি আমাক এইবাৰ বগৰী এজোপা লাগিছে দেই মানে প্ৰতিবাৰে লাগে এইবাৰ বহুত লাগিছে ইমান বেছি টেঙা মই মাত্ৰ এটা খাব পাৰিলোঁ গুড ইভিনিং এতিয়া বাজিছে 6টা ভাইটিয়ে মাংস আনিলে এতিয়া মাংস খৰিকাত দি মই জুই জ্বলালোঁ খৰিকাত দিয়া মাংস খাম খাই বৈ উঠিলোঁ আজৰি হ'লোঁ মই খুৰা ঘৰৰ পৰা আহিলোঁগৈ এনেকৈ আজি 31 ডিচেম্বৰটো পাৰ হ'ল কাইলৈ 1 জানুৱাৰী সকলোকে মই নন্দিনী আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ ভালকৈ থাকিব ভাল হ'ব সকলো বি পজিটিভ সকলো ভালেৰে হওক তাৰে কামনা কৰিলোঁ নতুন বছৰটো হাঁহি ধেমালি ফূৰ্তি সুখ দুখ সকলো আহক ভাল হওক মুঠতে সেইটোকে বিচাৰিম সদায় বিচাৰিম
মোৰ লগতো ভাল হওক আশীৰ্বাদ কৰিব সেয়াই আৰু আজি ব্লগটো ইমানতে মই সামৰণি মাৰোঁ গুড নাইট হেপী নিউ ইয়েৰ থেংক ইউ